সাঁচিপাতৰ পুথিৰে সমৃদ্ধ শতবৰ্ষ কৰকা এটা পুথিভঁৰাল। ৰজাদিনীয়া পৰম্পৰাৰে জ্যোতিষ চৰ্চাৰ বাবে বিখ্যাত নলবাৰীৰ গন্ধিয়াত আছে এই পুথিভঁৰালটো। ৮০০ৰো অধিক সাঁচিপাত তোলাপাতৰ লগতে মুঠ ১৬০০ৰো অধিক জ্যোতিষ শাস্ত্ৰৰে সমৃদ্ধ হৈ আছে এই পুথিভঁৰালটোত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থাগাৰটোলৈ আগমন ঘটিছিল জ্যোতিষ শাস্ত্ৰৰ গৱেষককে ধৰি বিভিন্ন লোকৰ। উপযুক্ত সংৰক্ষণ আৰু গৱেষণাই গ্ৰন্থাগাৰটোক দিব পাৰে অন্য এক মাত্ৰা। নলবাৰীৰ এটা বিশেষ গ্ৰন্থাগাৰ। ৰজাদিনীয়া সমলেৰে পৰিপূৰ্ণ এই গ্ৰন্থাগাৰটোত আছে ৮০০ৰো অধিক সাঁচিপাতৰ পুথি, তোলাপাতৰ পুথি। কিন্তু সংৰক্ষণৰ অভাৱত এতিয়া জহি খহি গৈছে গ্ৰন্থাগাৰটো। হয়, নলবাৰী জিলাৰ গন্ধিয়াত ৰজাদিনীয়া সমলেৰে পৰিপূৰ্ণ এইটো জীৱন গ্ৰন্থাগাৰ। ৰজা নাগাক্ষৰ দিনৰে পৰা চলিছিল ইয়াত জ্যোতিষ শাস্ত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সাঁচিপাতৰ পুথি, ৰজা মহাৰাজাৰ জন্মকুণ্ডলী আৰু বহু সমল। পিছে ৰজাদিনীয়া সমল থকা এই গ্ৰন্থাগাৰটোৰ অৱস্থা এতিয়া জৰাজীৰ্ণ। পুথিসমূহ থবলৈ নাই ভাল আলমিৰা। তাৰ মাজতেই এগৰাকী দীপক ভট্টাচাৰ্যই ১৯৮০ চনৰ পৰা চোৱা চিতা কৰি আহিছে এই পুথিভঁৰালটো। ইয়াৰ পূৰ্বে দীপকৰ পিতৃয়ে এই গ্ৰন্থাগাৰটোৰ চোৱা চিতাৰ দায়িত্বত আছিল। লক্ষণীয় যে ১৯০৫ চনতে স্থাপিত এই গ্ৰন্থাগাৰটোত ১৮৭৮ চনৰ বহু সমল আছে। কিন্তু ইয়াৰ পিছতো এই গ্ৰন্থাগাৰটোৰ সমলবোৰ ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া এই গ্ৰন্থাগাৰটোত থকা সমলসমূহ সংৰক্ষণৰ বাবে আহ্বান জনাইছে প্ৰাচীন জ্যোতিষ চৰ্চা চলা গাঁওখনৰ ৰাইজে। আমাৰ ইয়াত কেনেকুৱা ধৰণৰ আমাৰ এতিয়া যিটো গ্ৰন্থাগাৰ, এই গ্ৰন্থাগাৰটোৰ অৱস্থা খুবেই তথৈবচ অৱস্থা হৈছে। ইয়াত দুতলীয়া আছিলে যদিও এতিয়া গোটেইটো আপোনাৰ জয়ী হৈ গৈছে। ওপৰত টিনপাত আছিল, টিনপাতবিলাক খাইছে। এইপিনে এতিয়া ভিতৰত পানী সোমায়। ইয়াত যিবিলাক আলমিৰা আছে, আলমিৰাবিলাকতো আজিকালি পানী ভৰা হৈছে। গতিকে কিতাপবিলাক থকাৰ কাৰণে কোনো ঠাই নোহোৱা হৈছে। গতিকে এই যিটো আমাৰ গ্ৰন্থাগাৰটো যদি আমাৰ অসমৰ পৰা যদি কোনোবা আমাৰ মুখ্যমন্ত্ৰী মহোদয় যদি এইটো যদি অকণমান অৰিহণা আগবঢ়ায় বা তেখেতে যদি এইটো যদি বনোৱাৰ ক্ষেত্ৰত কিছু সহায় সহযোগিতা কৰে, লগতে গ্ৰন্থাগাৰটো যে পুনৰ উজ্জীৱিত কৰে, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। লগতে গোটেই অসমবাসীৰ বাবে এইটো এটা ভাল পদক্ষেপ হ'ব আৰু গোটেই অসমবাসীৰ বাবে এইটো এটা ভৱিষ্যতৰ বাবে এটা ডাঙৰ সমল হ'ব। কি গ্ৰন্থ আছে বা গ্ৰন্থ জ্যোতিষৰ গ্ৰন্থ আছে, লগতে পূজা পাৰ্বণৰ বিষয়ে আপোনাৰ বিধি আছে, তান্ত্ৰিক গ্ৰন্থ আছে। ইয়াতে ভাষা হিচাপত অসমীয়া আছে, সংস্কৃত আছে, মৈথিলী ভাষা আছে, কাইথেলী ভাষা আছে আৰু ব্ৰজাৱলী ভাষাত আছে। এই গোটেইকেইটা ভাষাতে ইয়াতে আছে। কাৰণ এইখিনি অঞ্চলত এই গ্ৰন্থাগাৰটোত বিভিন্ন ঠাইৰ পৰা আহি ইয়াত ৰিচাৰ্চ কৰিছিলে। গতিকে যিবিলাক ঠাইৰ পৰা আহিছিলে, মৈথিলী ঠাইৰ পৰা যিবিলাক আহিছিল তেওঁলোকে মৈথিলী ভাষাতে লিখিছিলে। যিবিলাক কাইথেলী ভাষাৰ মানুহ আছিলে তেখেতসকলে কাইথেলী ভাষাতে লিখি থৈ গৈছিলে। ইয়াত সকলো গ্ৰন্থ হাতে লিখা? হয়, সকলোবিলাক হাতে লিখা। হয়, আমাৰ গ্ৰন্থাগাৰটোৱে স্থাপন হৈছিলে ১৯০৫ চনত। কিন্তু এইটো ১৮৪০ চনৰ আগৰে পৰা এইটো আছিলে। কাৰণ এই গ্ৰন্থাগাৰটো কৰাৰ আগতে আমাৰ ইয়াতে ৰজা নাগেক্ষৰ দিনৰ পৰাই আমাৰ এই জ্যোতিষ চৰ্চাৰ কাৰণে কাম চলি আছিলে। তেখেতে আমাক এইটো আনিছিলে জ্যোতিষ চৰ্চা আৰু যি পূজা পাৰ্বণৰ যিখিনি পদ্ধতি, সেইখিনি কৰাৰ কাৰণতে আমাৰ এই গাঁৱৰ ওচৰতে লাগি থকা যি বেলশৰ দেৱালয়, এই দেৱালয়টোৰ কাৰণে আমাক ইয়াতে আনিছিলে। গতিকে এই দেৱালয়টোৰ যিটো চোৱা চিতা আমাৰ বৰদেউৰী বুলি কয়, বৰদেউৰী আৰু লগতে ইয়াৰ তিথি কোনখিনি সময়ত পূজা হ'ব, কোনখিনি সময়ত বলি পৰিব, কোনখিনি সময়ত কি হ'ব, এইখিনি গোটেইখিনি চোৱাৰ কাৰণেই আমাক ইয়াতে আনিছিলে। গন্ধিয়া গাঁওখন আচলতে আগতে আছিলে আপোনাৰ ফুলৰ বাগিচা। বিল্লেশ্বৰ দেৱালয়ত পূজা অৰ্চনা কৰাৰ কাৰণে যিখিনি ফুল লাগে, সেই ফুলখিনি যাতে আমাৰ সেই প্ৰতিদিনে পোৱা যায়, তাৰ কাৰণে এইখিনি অঞ্চলত তেখেতে
ফুল ৰুইছিলে আৰু এই ফুলৰ বাগিচাৰ কাৰণে এই গন্ধিয়াখনৰ নাম হৈছে গন্ধিয়া ফুলৰ আমোলমোল গন্ধৰ কাৰণে নাম হৈছে গন্ধিয়া গতিকে ইয়াৰ যি আমাৰ বিধি বা কিতাপ পত্ৰ এইবিলাক লাহে লাহে জয়ী হৈ গৈ আছে গতিকে যদি অসম চৰকাৰে এইটো যদি পুনৰ উজ্জীৱিত কৰি এইটোক যদি ভালকৈ সংস্থাপন কৰে তেতিয়াহ'লে এই অনুষ্ঠান আকৌ জ্যোতিষ চৰ্চা লগতে আপোনাৰ ডাঙৰ ডাঙৰ পণ্ডিতৰ ইয়াত জন্ম দিব পাৰিব লগতে জ্যোতিষ চৰ্চাৰ লগতে এই জ্যোতিষৰ কলেজ পাতি ইয়াত কৰি পেলাই অসমৰ নাম বহুখিনি উজ্জ্বল কৰিব পাৰিব। নলবাৰীৰ পৰা টিংকুমণি বৰ্মনৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট।